हादरसा सरकारा बोहैथि दाननि 18 खालार खालि तिराप ट्राइबेल बेल्ट एन्ड ब्लकनि सिङाव आहम मरान मटक सुतिया गरखा कच राजबंशी साहा बागानिया आरो आदिबासी हारिखौ प्रोटेक्टेड क्लासनि सुबुं महरै गनायथि होनायनि बेरेखायै सिसिटुवानि फारसेनिफ्राय आसाम नाङैनो सोमावसारनाय हाबाफारि जालाङो। बेबायदिनो चिरां जिल्ला ट्राइबेल संघनि बानजायनायाव तिराप ट्राइबेल बेल्ट एन्ड ब्लकनि सिङाव आहम मरान मटक सुतिया गरखा कच राजबंशी साहा बागानिया आरो आदिबासी हारिखौ प्रोटेक्टेड क्लासनि सुबुं महरै सरकारा गनायथि होनाय बिलाइखौ बेंटल गेटनि राजालामा सेराव सावनाय हाबाफारि लायो। हादरसा सरकारा दुलाराय आसाम ट्राइबेल संघ आरो सिसिटुवाजों सावरायालाबानो तिराप ट्राइबेल बेल्ट एन्ड ब्लकआव मोनस्नि हारिखौ प्रोटेक्टेड क्लास महरै गनायथि होनायनि हेंथायै सोमावसारनाय हाबाफारियाव चिरां जिल्ला ट्राइबेल संघनि आफादगिरि थानेश्वर ब्रह्म, गाहाय नेहाथारि सपन बसुमतारी आरो गुबुन गुबुन बिबाननि बिबानगिरिफोरा बाहागो लादोंमोन। गुबुन फारसेथिं ट्राइबेलनि हेंथायै हादरसा सरकारनि केबिनेट जथुमाव लानाय बे बिथांखिनि बेरेखा खालामनानै चिरां जिल्ला ट्राइबेल संघनि आफादगिरि थानेश्वर ब्रह्मआ खौरांगिरिनि सिगाङाव ओरैबायदि फोरमायो। नमस्कार, आमी আজি এই प्रतिबादটো কৰিবলৈ লৈছোঁ কিয়নো যোৱা 18 আগষ্ট 2025 আমাৰ অসম চৰকাৰে তিৰাপ জনজাতি বেষ্টনীত উন্নয়ন আৰু আগবঢ়া জনবহুল জনগোষ্ঠীক এটা প্ৰোটেক্টেড ক্লাছ হিচাপে স্বীকৃতি দি ইহঁতে নটিফিকেশ্যন ওলাইছে। সেই নটিফিকেশ্যনটোৰ বিপৰীতে আমি আজি ইয়াত একগোট হৈ পেলাই এই নটিফিকেশ্যন দা কৰিছোঁ আৰু দা কৰিয়ে থাকিব যদি সিহঁতে উঠাই নলয়। আমি আপোনালোকৰ জৰিয়তে এই নটিফিকেশ্যনটো উঠাই লৈ পেলাই ট্ৰাইবেল জনজাতি বিৰোধীৰ পৰা বিৰত থাকিবলৈ আহ্বান কৰিছোঁ আৰু লগতে আমি অসম চৰকাৰক অনুৰোধ কৰোঁ যাতে এই কিবাটো সোনকালে উঠাই লয় আৰু নল'লে অন্যথা আমি কিবা উচ্চ ন্যায়ালয়ত কিবা ইয়াৰ কিবাটো চেলেঞ্জ কৰিম। সেইটোৱে আমাৰ আজিৰ কিবাটো। কিন্তু আমি জানিব পৰা মতে আজি মুখ্যমন্ত্ৰীয়ে আপোনালোকৰ প্ৰতিনিধিক মাতিছে, কেন্দ্ৰীয় প্ৰতিনিধি মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা হ'ব। এইটোতো আজিলৈ আমাৰ ইয়ালৈ খবৰ অহা নাই এতিয়ালৈকে। এইটো চেণ্ট্ৰেল কমিটিয়ে ক'ব, এতিয়াও আমালৈ ইনফৰমেশ্যন অহা নাই। কিন্তু সিহঁতৰ ইনফৰমেশ্যন সিহঁতৰ অৰ্ডাৰ লৈহে আজিৰ এই কিবাটো কৰিছোঁ আমি প্ৰগ্ৰামটো। তাতে 7টা জনগোষ্ঠীক দিছে। এটা হৈছে কচ ৰাজবংশী, নেপালী, গোৰ্খা আৰু এই যে আদিবাসী মৰাণ মটক আৰু চাহ জনগোষ্ঠী, 7টা জনগোষ্ঠীক ইহঁতে কিবা প্ৰটেক্টেড ক্লাছ দিছে। কাৰ ক্ষেত্ৰত আমাৰ আপত্তি আছে, সেইকাৰণে আমি দা কৰিলোঁ এই নটিফিকেশ্যনটো। ট্ৰাইবেল ব্লক ক্ষতি হ'ব, কিয় ক্ষতি নহ'ব? আমাৰ মানুহ সহজ সৰলৰ কাৰণে 1947ত কিবা ট্ৰাইবেল বেল্ট কিবা দিছিলে আৰু এতিয়াতো সেই 1947ৰ জনজাতি সংখ্যাটো ৰৈ থকা নাই, এতিয়া বাঢ়ি গৈছে। তাতে আৰু যদি আপোনালোকে এই উন্নত শ্ৰেণীবিলাকক যদি প্ৰটেক্টেড ক্লাছ দি পেলাই তাতে কিনা বেচা তাতে থকাৰ সুবিধা দিলে আমাৰ কি থাকিব? জনজাতিৰ কি? এনেই আমাৰো মানুহ বাঢ়ি আছেনে? আমাৰ জন্ম নহয় নেকি? আমাৰ মানুহো জন্ম দিয়ে।